হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল, মোৰো ভাল। নীলাক্ষীৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ মাৰ ঘৰত। গৰম পূৰা আহিয়ে গৈছে আৰু এইকেইদিন ভিডিঅ' বনাবই পৰা নাই ঘৰলৈ অহাৰ পৰা। ঘৰত থাকোঁতে জোন আৰু মই এবিধ আচাৰ বনাইছিলোঁ, সেইবিধ হৈছে কেঁচা তেঁতেলী আচাৰ। তেনেহ'লে আপোনালোকে সেই ভিডিঅ'টো চাওকচোন, একেবাৰে চুটি, বেছি সময় নালাগে আপোনালোকে চাওঁতে, আৰু একেবাৰে সহজ, খাই খুব ধুনীয়া লাগে। তেনে আপোনালোকে ট্ৰাই কৰিব পাৰিব, চাওকচোন ভিডিঅ'টো। তেঁতেলীখিনি এনেকৈ ধুনীয়াকৈ দুইফালে অকণমান কাটি এনেকৈ ধুনীয়াকৈ ৰুকি লৈ পেলাই গোটা গোটাকৈ ধুই লওঁ। তেঁতেলীখিনি ৰাতিপুৱা ৰ'দত দি থৈছিলোঁ, ধুনীয়াকৈ ধুই পেলাই এইখিনি শুকাই গ'ল ধুনীয়াকৈ। এতিয়া মাজেদি ফালি পেলাই তাত যিখিনি গুটি থাকে সেই গুটিখিনি এৰাই দিব লাগিব, যোনে এৰাই আছে। আচাৰৰ কাৰণে লাগতিয়াল গোটেইখিনি বস্তু যোগাৰ কৰি লৈছোঁ। এইখিনি জিৰা, তাৰপিছত চফ গুটি, এইফালে আছে চফ গুটি, এইফালে এয়া মেথি গুটি, সৰিয়হ আৰু জলকীয়া গুড়ি। কিমান দিছা? জিৰা কিমান দিলা? 2 চামুচ। 2 চামুচ। 3 চামুচ দিয়া, 3 চামুচ। চফ গুটিও দিয়া, 3 চামুচ। মেথি 2 চামুচ দিবা। আৰু সৰিয়হ দিয়া 3 চামুচ। এইখিনি এতিয়া শুকানে গোটেইখিনি পিচি লওঁ। তাৰপিছত ইফালে কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ, বাকী গোটেইখিনি যোগাৰ কৰি থৈছোঁ, যোনে হেল্প কৰি দি আছে। এইখিনি শুকান মছলাখিনি ৰেডি হৈ গ'ল। মিক্সাৰৰ ডাঙৰ জাৰটোত এতিয়া এইখিনি একেবাৰতে পিচি লওঁ। একেবাৰে ৰাতিবনে? ৰাতিব চাগে, আধা আধাকৈ দিয়া নহ'লে। কেইডোখৰমান ৰচুন আৰু জলকীয়া কেইটামানো ৰেডি কৰি থৈছিলোঁ, এইখিনিৰ লগত একেলগে তেঁতেলীখিনিৰ লগত একেলগে দি পেলাই পিচি দিব যোনে। এইখিনি হৈ গ'ল এতিয়া। ভাল হৈছেনে পিছা? আপোনালোকে বনাবলৈ যদি খোজে তেনেহ'লে কিন্তু সেইখিনিত পানী মিলাই পেলাই নিপিচিব, শুকানে পিচিব লাগিব। অলপ মানে পানী ভাৱটো আহিয়ে যায়। এয়া যোনে নিমখ দিলে, তেঁতেলীখিনি বেছি যিহেতু টেঙা হ'ব, সেইকাৰণে নিমখৰ পৰিমাণটো অকণমান বেছিকৈ দিব লাগিব। আৰু দিয়া, আজি যোনে আচাৰ বনাই আছে মই ভিডিঅ' কৰি আছোঁ। 3 চামুচ দিলা, আৰু অকণমান দিয়া, হ'ব? হালধি দিব লাগিব। আৰু 1 চামুচ দিয়া, ডাঙৰকৈ, বেছিকৈ। দুই চামুচে দিলোঁ। তাৰপিছত মছলাখিনি দিব লাগিব। মছলাখিনি পিচি থোৱা শুকান মছলা গোটেইখিনি দি দিব লাগিব। দি দিছা সেইখিনিও বাবা। জলকীয়া গুড়ি, এইটো হেৰি তুমি জ্বলা হোৱাটো আনিছিলা নে কাশ্মীৰী? জ্বলা হোৱা 3 চামুচেই হ'ল আৰু প্ৰায় ন? 3 চামুচ জলকীয়া গুড়ি, যিহেতু কেঁচা জলকীয়া দিয়াই গৈছে ইয়াত। এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। আৰু সিফালে বাতিটোত তেল গৰম কৰি পেলাই ঠাণ্ডা হ'বলৈ দি থোৱা আছিলে, এইখিনি মিলাই দিব লাগিব। তেলখিনি দি এতিয়া লাহেকৈ তেল লাগিলে পিছত আকৌ দিব পৰা যাব, কিন্তু তেল দিওঁতেও সদায় গৰম কৰি ঠাণ্ডা কৰি পেলাই তাৰপিছতহে দিব লাগিব। এতিয়া এইখিনি যিখিনি হয় বাৰু হ'ল। আৰু তোমাৰ ফোনো আহিছে। আজি আইমানো নাই কাৰণে একদম পূৰা ধুনীয়াকৈ কৰিব পৰা গৈছে, নহ'লে উৎপাত কৰি থাকিলে হয় ন? ধুনীয়া হৈছে কিন্তু দেখাত। আচাৰৰ ক্ৰেডিট তোমালৈকে যাব ন?
এতিয়া হৈ গ'ল মিক্স কৰি লোৱা, যোনে বৈয়ামত ভৰাই আছে। আচাৰ যিহেতু আইনা বৈয়ামত থ'ব লাগে, তেনেকুৱাকৈ বিশেষ ডাঙৰ বৈয়ামো নাছিলে, এইটো আগৰ আচাৰ থোৱা বৈয়াম আছিলে, তাতে থৈছোঁ। এতিয়া ধুনীয়াকৈ এসপ্তাহমান ৰ'দত দিব লাগিব। খোৱাৰ উপযোগীয়ে হৈছে, অকণমান টেষ্ট কৰি চাইছিলোঁ, খাবলৈ ভাল হৈছে, কিন্তু তথাপিও ৰ'দত দি থ'লে ভেঁকুৰ চেঁকুৰ নালাগিব। আৰু এইটো আচাৰ নিমখটো সেইকাৰণে বেছিকৈ দিব লাগে, ৰ'দত দিয়াৰ লগে লগে নিমখৰ যিটো মানে পৰিমাণ সেইটো এনেও অকণমান কমি যায়গৈ। আমাৰ আচাৰ ৰেডি। 1 বটল হ'ল, একেবাৰে সৰুও নহয় একেবাৰে ডাঙৰো নহয়, মিডিয়াম চাইজৰ। মোৰ আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ আপোনালোকে জনাব, আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে আগলৈও মোৰ সৰু সৰু ৰেচিপিবোৰ আপোনালোকে পাই থাকিব। যিখিনি জানো সেইখিনি বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু বৰ্তমান মই আছোঁ মাৰ ঘৰত, সেইকাৰণে পাকঘৰলৈ মই নাযাওঁ মানে যাওঁ আৰু চাহকাপ বনাবলৈ কোনোবা সময়ত। ঘৰততো 3 টাইম বনাই থাকোঁ, সেইকাৰণে এইকেইদিন অকণমান ৰেষ্ট। আৰু মানে স্কুল খোলাৰ আগে আগে যাম আৰু ঘৰলৈ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই, গুড নাইট।